তেলেংগনীয়াৰ কল্ডি নামঘৰৰ প্ৰাংগণ আজি উদুলি মুদুলি। লোকাৰণ্য কল্ডি নামঘৰ প্ৰাংগণ। তিনিষাৰ কাৰ্যসূচীৰে আয়োজন কৰিছে ভাওনা মহোৎসৱৰ। বিভিন্ন ঠাইৰ পৰা দৰ্শকসকল আহিছে আৰু তেলেংগনীয়া কল্ডি নামঘৰৰ ভাওনাৰ মাদকতাই সুকীয়া। ইয়াত গাঁৱৰ ককা আইতা, যুৱক যুৱতী, কণ কণ শিশু সকলোৱে সহযোগিতা আগবঢ়ায়। লগতে স্থানীয় শিল্পীসকলে এই ভাওনা মহোৎসৱ ভাগত অভিনয় কৰে আৰু কেইবাগৰাকীও আমন্ত্ৰিত শিল্পী এই ভাওনা মহোৎসৱ ভাগত অংশগ্ৰহণ কৰে। অসমীয়া বোলছবি জগতৰ খ্যাতনামা অভিনেতা অভিনেত্ৰীসকলেও এই মহোৎসৱ ভাগত অংশগ্ৰহণ কৰে। আহকচোন আমি সকলো উপভোগ কৰোঁ এই ভাওনা মহোৎসৱ ভাগ।
মুড়ি রেডি হয় নাই
মুক্ত হব পিতৃসত্য পালনের হাতি বাবা জানকী উদ্ধারের হেতু লঙ্কার দুষ্ট রাবণ চৈধ্য বছৰীয়া বনবাস জীৱনৰ অন্তবেলা
পল্লী নামঘৰ ভাওনা আয়োজন কৰা ভাওনাত আপোনাৰ উপস্থিতি কেনেকুৱা লাগিল কওক? খুবেই ভাল লাগিছে। এটা পবিত্ৰ লগতে ইয়াৰ যিসকল ৰাইজ আছে তেওঁলোকক লগ পাই আৰু ভাল লাগিছে আৰু আশা কৰিছোঁ এই প্ৰগ্ৰাম চাই আৰু ভাল পাম। লগতে আৰু প্ৰগ্ৰাম আছে চাবলৈ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে আমাক ইয়ালৈ মতাৰ বাবে। আগতে এনেকুৱা ধৰণৰ ভাওনাত ইমান মানুহ হোৱা দেখিছে নাই আপুনি? নাই নাই, ইমান মানুহ কেতিয়াও দেখা নাই আৰু ৰাতি 2 বাজি গ'ল, মানুহ ভৰি আছে। ধন্যবাদ। নন্দ গোপাল কুমার